কেতিয়াবা মন যায় জানেনে, মুক্ত বিহক হৈ দুপাখি মেলি উৰি যাবলৈ, ফাগুনৰ ৰং হৈ অসীমত বিলীন হ'বলৈ, জুৰিৰ সোঁতত কুলু কুলু শব্দ কৰি নাচি নাচি আত্মহাৰা হ'বলৈ। ৰৈ যাওঁ আজি কালি আৰু সতদাই, কেৱল ৰৈ যাওঁ। কিবা এক অদৃশ্য বান্ধোনে যেন বান্ধি ৰাখিছে। সেই বান্ধোন সময়ৰ, কৰ্তব্যৰ নে সম্পৰ্কৰ নাজানো, কিন্তু মই যে বন্দী সেইটো খাটাম। এটি এটি বান্ধ খুলি গৈছোঁ, আকৌ 10টি বান্ধত বান্ধ খাইছোঁ। উফ, ইমান জটিল নে জীৱন নামৰ এই সংগ্ৰামখনি? তেন্তে মানুহবোৰে হাঁহিব পাৰে কেনেকৈ? মইচোন হাঁহিবলৈ পাহৰিয়েই গৈছোঁ। হয়তো মোৰ মনতো নাই শেষবাৰলৈ কেতিয়া প্ৰাণ খুলি হাঁহিছিলোঁ, কেতিয়া মনৰ কথাবোৰ কাৰোবাক উজাৰি কৈছিলোঁ। কথাবোৰ মনতে সাঁচি সাঁচি হৃদয়ৰ গহ্বৰটো পুৰ হৌ হৌ হৈছে। কিছুমান কথা গেলিছে, আকৌ কিছুমান কথা দুৰ্গন্ধময় গেছ হৈ মোৰ চকুৱে মুখে তাৰ বিষময় বাষ্প সানিছে। মই নোৱাৰিছোঁ, মোৰ উকতি আহিছে হৃদয়ত হেঁচি ধৰা গেলিব ধৰা কথাবোৰৰ বাবে। না না, জীৱনত যুঁজি যুঁজি ভাগৰি পৰাৰ বাবে নহয়, ওচৰে পাজৰে আত্মীয়ৰ ভাও জোৰা কিছুমান মানুহৰ কুৎসিত চেহেৰাটো ওলাই পৰাৰ বাবে মোৰ উকতি আহিছে।